আজি 10 তাৰিখ আমাৰ দুদিনীয়া কাৰ্যসূচী আজি অন্তিম দিন আৰু আজি ৰাতিপুৱাৰ পৰা প্ৰায় এতিয়ালৈকে 3ৰ পৰা 4.5 হাজাৰ মানুহ আছে গোট খাই আছে ভক্ত সংগম হৈছে আৰু ইয়াতে কেৱল কোচ ৰাভাসকলৰ নহয় বড় জনগোষ্ঠী আমাৰ ভক্ত আছে সান্তালী জনগোষ্ঠী আমাৰ ভক্ত আছে বেংগলী তেনেকা আমাৰ ভক্ত আছে গতিকে সকলো ইয়াত কেৱল কোকৰাঝাৰে নহয় আসামে নহয় বেংগলৰ ভক্তসকল আহিছে আৰু এই সংগম হৈ আমি 3.5 পৰা 4 হাজাৰ ভক্ত আমি সংগম হৈছোঁ ইয়াত আমি ৰাইজক এইখিনি মেছেজ দিব বিচাৰো যে কোচ ৰাভাসকলৰ যে পৰম্পৰা স্বধৰ্ম এই স্বধৰ্মখিনি মানে নিজৰ জাতিৰ মাজত স্থাপন হ'ব লাগে আমি এইখিনি মেছেজ দিব বিচাৰো আৰু সকলোৱে নিজস্ব স্বধৰ্ম বুলি ঋষিজক ধৰ্মক কোচ ৰাভাসকলৰ নিজস্ব স্বধৰ্ম বুলি যাতে স্বীকাৰ কৰে এইখিনি আমি মেছেজ আজি কি কিতাপ মুকলি কৰিলে তাতে আমি ইয়াতে দুখন কিতাপ মুকলি কৰিলো এটা হৈছে ঋষিনী চেতৰ বুলি এটা ছবিনৰ আমি এটা মুকলি কৰিলো আৰু এটা হৈছে ঋষিজক শিৱ সনাতন ধৰ্ম যজমানী চাই বুলি এটা ধৰ্মীয় গীত বুক কিতাপ আমি মুকলি কৰিলো যজমান গীতখন আমি এক্স বিআৰকেৰ কেডিচি বিআৰকেৰ প্ৰেচিডেণ্ট সমকেশ্বৰ ৰাভা তেওঁৰ দ্বাৰা আমি গীতখন আমি মুকলি কৰিলো আৰু আমাৰ ছবিনৰখন কি বিশ্বজিৎ ৰয় দাদা তেওঁৰ দ্বাৰা আমি মুকলি কৰিলো আজি 100 বছৰ সম্পূৰ্ণ হৈছে ঋষিজক শিৱ সনাতন ধৰ্মৰ কেন্দ্ৰীয় মন্দিৰ গলংগৰা স্থাপিত চনৰ পৰা আৰু অকেতিয়া ব্ৰত পালন কৰা আজি তেনেকুৱা আমাৰ ৰিচিভ কৰা হোৱা নাই মানুহখিনি আমি হিচাপ দিব নোৱাৰো তথাপি হাজাৰ হাজাৰ ভক্ত আহিছে বুলি আপোনালোকে নিশ্চয় কেমেৰাত দেখিবলৈ পাই আছে যথেষ্ট আমাৰ মেঘালয় আমাৰ বেংগল আমাৰ অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা আমাৰ মানুহ ভক্তখিনি আহিছে হয় আমি ঋষিজক শিৱ সনাতন ধৰ্মৰ পৰা আমি এইটোৱে ক'ব খুজি আছো যে ঋষিজক শিৱ সনাতন ধৰ্ম যদিও নামটো আমাৰ পৃথক ঋষিজক শিৱ সনাতন ধৰ্ম বুলি কওঁতে হয়তো অন্য ধৰ্মৰ মানুহ অন্য সম্প্ৰদায়ৰ মানুহখিনি ভাবিব পাৰে এইটো ৰাভাৰ হয় নেকি কিন্তু এইটো ৰাভাৰ বুলি ক'লে ভুল হ'ব কাৰণ ধৰ্ম এটা কোনো ৰাভা কোনো বড়ো কোনো ৰাজবংশী কোনো জাতিৰ মাজত ভেদাভেদ নাথাকে ধৰ্ম চবৰ কাৰণে প্ৰিয় ধৰ্ম চবৰ কাৰণে নিজৰ ধৰ্ম আমি ঋষিজক শিৱ সনাতন অৰ্থাৎ আমি শিৱ উপাসক আমি সবকে আমি অনুৰোধ জনাম যে ঋষিজক শিৱ সনাতন ধৰ্ম তথা শিৱক সবাই যেনে মানি চলে শিৱক যেন সবাই উপাসনা কৰে সবাই যেন পূজা কৰে আমাৰ পৃথিৱীৰ প্ৰথম গুৰু হিচাপে পৰিচিত হৈছে আমি সবকে তেওঁক পুজিবলৈ আমি অনুৰোধ জনাম লোকেশন হল যদি মেঘালয়ৰ পৰা আহে তেনেহলে আপোনাৰ গোৱালপাৰা হৈ বঙাইগাঁও ধুবুৰী হৈ আপোনাৰ চুপ্ৰিঘাট হৈ দেৱীতলা কাজিগাঁও ফালে আহিব লাগিব আৰু যদি বেংগলৰ পৰা আহে তেনেহলে গছেগাঁও হৈ টিপকাই ফালে আহি গলংজৰা চমুব পাব আৰু যদি অসমৰ বৰপেটা এইফালৰ পৰা আহে তেনেহলে চিধা ধুবুৰীত গাড়ী আহিলে আমাৰ চুপ্ৰিঘাটত নামিলে কাজিগাঁও ফালে গাড়ী পাব ইয়াত আহিলে আমাৰ ঋষিজক শিৱ সনাতন ধৰ্মৰ কেন্দ্ৰীয় মন্দিৰখন পাব হয় দুদিনীয়া কাৰ্যসূচী আজি অন্তিম কাৰ্যসূচী इंराजि आयदानि सासे लोगो फोरोंगिरिनि गोनांथि जादों चिरां जिल्लानि बेंटलाव थानाय मोनसिन जिब्रै इंलिश स्कुल बाथौ मिसनाव एसिस्टेंट इंलिश टीचारनि गोनांथि जादों जायफोर फोरोंगिरि मावनो गोसो गुदुं बिथांमोनहा इंराजि फोरोंगिरि मासिनि थाखाय आरज खालामनो हागोन बिनायसाया इंराजि आयदायाव मेजर लानायजों लोगोसे एमए नङाब्ला बीए उथ्रिनाय जानांगोन लोगोसे बीएड नङाब्ला डीएलएड कर्स लानाय जानांगोन फोरोंनायनि रोंगौथि थाखानाय आरो इंलिश मीडियम स्कुलनि बिनायसाखौ गिबिसिनै खाबु होनाय जागोन
दानबान्थाखौ फरायसालि सामलाय आफाद एबा SMCनि नेमखान्थि बायदियै सावरायनायनि गेजेरजों थि खालामनानै होनाय जागोन। गनायजाथाव बिनायसाफोरा गावनि रोखा फोरमायथिजों आर'ज बिलाइखौ 7002873919 मबाइल नम्बरनि गेजेरजों WhatsApp एपआव दैथायहरनो हागोन। सायख'जानाय एबा थिसनजानाय फोरोंगिरिया स्कुल केम्पासनि सिङावनो थानांगोन। बांसिन रोखायै मिथिनो थाखाय बाथौ मिशन कमिटिनि नेहाथारिजों 9101545633 मबाइल नम्बराव फोनांजाब खालामनो हागोन।